আজি মোৰ ভিডিঅ' আৰম্ভণিটো এনেদৰে কৰিলোঁ। কিহৰ কাৰণে কৈছোঁ হয়তো আপোনালোকে গম পাইছে। যদিহে আপোনালোকে মোৰ যোৱাটো ভিডিঅ' চাইছিল হয়তো তাত মই কৈছিলেই সন্ধিয়ালৈ মোৰ কাম এটা আছে বুলি। কাম মানেনো কি, যিহেতুকে মই মেকআপ কৰোঁ, মেকআপৰ কাৰণে য'ত ত'ত গৈ থকা হয়। আৰু বিশ্বনাথ চাৰিআলি কোচগাঁৱত আজি যোৱাকালি ভাওনা আছিলে, আৰু ভাওনাত পাৰ্বতী ভাও মেকআপটো মোক কৰিবৰ কাৰণে কৈ থোৱা হৈছিলে, সেই বুলি তালৈ বুলি ওলালোঁ। আৰু যেতিয়া গাটো বেয়া থাকে আৰু এনেকুৱা কামত ওলাই যাওঁ, যদি শৰীৰটো ভাল নহয় তেতিয়াহ'লে মনটো ভাল নহয় আৰু কামটো তেতিয়া ভাল হৈ ফুটি নুঠে। সেয়েহে গাটো ভাল লাগিবলৈ আগতেই নিজক একদম পূৰা প্ৰিপেয়াৰ কৰি লৈছোঁ। ইনো খালোঁ, লগতে ইয়াত দেখিছে নহয় মোলৈ কিবা আনিব গৈছে, যিহেতুকে গাটো অকণমান বেয়া লাগি আছিলে। আৰু দিনত যিহেতুকে ফুৰিব গৈছিলোঁ, গৰমো বহুত আছিল ন, সেইকাৰণে গাটো একদম পূৰা বেয়া কৰি দিলে মোৰ। আৰু অকণমান খাই লৈ পেলাই ঠিক হৈ লৈছোঁ, লৈ পেলাই আহি পাই গ'লোহি মই মেকআপৰ ঘৰত, ছোৱালীজনীৰ ঘৰত। ছোৱালীজনী দেখাত হয়তো আপোনালোকৰ ডাঙৰ লাগিছে, কিন্তু তাই বহুত সৰু ছোৱালী, ক্লাছ 8ত পঢ়ে, বহুত মৰম লগা আৰু বহুত ভাল। আৰু যিহেতুকে সৰু ছোৱালী, নিজৰ কমফৰ্টেবলকৈ বহিব দিছোঁ, কাৰণ মেকআপটো কৰোঁতে অলপ টাইম লাগে, আৰু সৰু পোৱালি নহয় জানো, অকণমান অশান্তি পায়, সেইকাৰণে নিজে ভাল পোৱাকৈ বহিব দিছোঁ আৰু লাহে লাহে মেকআপটো কৰিছোঁ। আৰু গৰম দিনত অকণ মেকআপটো টাইম লৈ কৰিলে ভাল হয়, যিহেতুকে গৰম হয় ন, বহুত ঘমা হয়, সেইকাৰণে টাইম লৈ কৰিলে মেকআপটো বহুত ভাল হয়। আৰু লাহে লাহে কৰোঁতে শেষৰ সময়খিনি আহিছে যিহেতু, আৰু তাইক মই কাপোৰযোৰ পিন্ধোৱা নাই, কাৰণ ইমান গৰমত যদি আগতে ব্লাউজ বা কিবা পিন্ধাই দিওঁ, তাই ঘামি গোটেই একদম শেষ হৈ যাব। সেয়েহে একদম প্ৰথমতে পূৰা মুখৰ আৰু চুলি কামখিনি কৰি দিছোঁ, তাৰপিছত লাহেকৈ কাপোৰযোৰ পিন্ধাই আৰু তাইক যাব দিম, তেনেকৈ বুলিয়ে কৰি থকা হৈছে। আৰু কৰি লাষ্টত আহি গ'ল শেষৰ সময়খিনি। আৰু চাওকচোন ফাইনেল লুকটো কেনেকুৱা পালে। তাই ভালেই পাইছে, ময়ো ভাল পাইছোঁ, আৰু তেওঁলোকৰ ঘৰৰ সকলোৱে ভালেই পাইছিলে। আপোনালোকেও জনাবচোন মেকআপটো কেনেকুৱা পালে। পাৰ্বতী দেউতাই পাৰ্ট 2 আছিলে। আৰু বাকী মেকআপটো কৰি হৈ গ'ল, আৰু ঘৰলৈ বুলি আমি আহিলোঁ, আৰু তাইকো যাব দিলোঁ। মোৰ যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, আৰু আজিলৈ আহিছোঁ, বাই বাই।